বাট-পথৰ পুনৰ নিৰ্মাণৰ বাবে আবেদন। তোমাৰ অঞ্চলৰ বাট-পথৰ পুনৰ নিৰ্মাণ মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাই জিলা কাৰ্যবাহী অভিযন্তা বিষয়ালৈ এখন আবেদন কৰা। কাৰ্যবাহী অভিযন্তাৰ প্ৰতি গড়কাপ্তানি বিভাগ, পথ, নিমাতী বাহনা, যোৰহাট। বিষয় বাট-পথৰ পুনৰ নিৰ্মাণ মেৰামতিৰ বাবে অনুৰোধ। মহাশয়, আবেদন যোগে জনাওঁ যে আপোনাক নিমাতী বাহনা অঞ্চলটোৰ বাট-পথৰ অৱস্থা দিনে দিনে অধিক শোচনীয় হৈ পৰিছে। বাটৰ মাজতে ডাঙৰ ডাঙৰ গাঁত, তদুপৰি দুয়োকাষ দ হৈ গৈছে। এজাক বৰষুণ দিলেই যাতায়াতৰ অনুপযোগী হৈ পৰে। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমাৰ অঞ্চললৈ থকা মূল পথটোৰ মাজেৰেই দৈনিক ৩-৪খন বাছ চলে। তাৰ লগতে স্কুল, কলেজ, অন্যান্য কাম-কাজৰ বাবে ওলাই যোৱা অহৰহ স্কুটাৰ, বাইক, ভান, টেম্পো আদি চলাচল কৰে। ফলস্বৰূপে দুৰ্ঘটনাৰো আশংকা থাকে। সেইবাবে প্ৰয়োজন অনুসৰি বাট-পথৰ পুনৰ নিৰ্মাণ অথবা মেৰামতিৰ কাম-কাজ শীঘ্ৰে হাতত লৈ অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ সুচল কৰিবলৈ আপোনাক বিনীত অনুৰোধ জনালোঁ। ইতি আপোনাৰ বিশ্বাসী নিমাতী বাহনা অঞ্চলৰ ৰাইজৰ হৈ।